washimbooktube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅটো তেনেহলে আৰম্ভ কৰো। আপোনালোকৰ সকলোৰে নিশ্চয় বন্ধু-বান্ধৱ আছে। তথাপিও এজন আমি সাধাৰণতে যি বেষ্ট ফ্ৰেণ্ড বুলি কওঁ, তেনে এজন বন্ধু আপোনালোকৰ জীৱনত, আপোনালোকৰ সকলোৰে জীৱনত নিশ্চয় আছে। কিন্তু সেই বন্ধুজনৰ লগত আপোনালোকৰ বন্ধুত্বৰ এনাজৰীডাল কিমান শক্তিশালী বাৰু? আজি তেনে এক বন্ধুত্বৰ বিষয়ে আমি আজিৰ ভিডিঅ'টোত জানিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ, আপোনালোকে মোক যদি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে তেনেহ'লে লিংক দুটা ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ এবাৰ চাব পাৰে। আজিৰ কিতাপখন আপোনালোকৰ সকলোৰে পৰিচিত। কিতাপখন হৈছে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে। কিতাপখনৰ প্ৰথম পৃষ্ঠাটোত অসীম নামৰ এজন স্কুলীয়া ছাত্ৰৰ কথাৰ পৰাই আৰম্ভ কৰা হৈছে। অসীমৰ মনটো কিন্তু দুখেৰে ভৰি আছে, কাৰণ সিহঁতৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিলে, কিন্তু পৰীক্ষাত সি কোনোমতেহে পাছ কৰি 10ম শ্ৰেণীলৈ অৱতীৰ্ণ হ'ল। অৱশ্যে তাৰ লগৰে নিৰ্মল কিন্তু শ্ৰেণীত প্ৰথম হ'ল। নিৰ্মল শ্ৰেণীত প্ৰথম হ'ল যদিও সি আন চোকা ল'ৰা-ছোৱালীবোৰৰ দৰে অহংকাৰী নহয়। নিৰ্মলে সদায় অসীম শ্ৰেণীত প্ৰথম হোৱাটো বিচাৰে। অসীমৰ পৰীক্ষাৰ ৰিজাল্ট ভাল নোহোৱাৰ বাবে সিহঁতৰ গণিতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰে তাক এটা কানতলীয়া চৰ মাৰিছিল। অসীমৰ নিজৰ পঢ়া-শুনা বেয়া হোৱা আৰু লগতে ঘৰুৱা অৱস্থা ভাল নোহোৱাৰ বাবে সি একেবাৰে স্কুল এৰাৰ কথাই ভাবিছিল। অৱশেষত ভাবি মেলি সি স্কুল এৰিয়েই দিছিল। অসীমে স্কুল এৰাৰ পাছতেই সিহঁতৰ স্কুলত এজন নতুন গণিতৰ শিক্ষকে যোগদান কৰিছিল। তেওঁৰ নাম আছিল অনুভৱ মাষ্টৰ। সেই অনুভৱ মাষ্টৰ অসীমহঁতৰ স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ এজন ভাল লগা গণিতৰ শিক্ষক হিচাপে পৰিগণিত হৈছিল। কিতাপখন পঢ়ি গৈ থাকিলে পঢ়িবলৈ পাব, অসীমে বিদ্যালয় এৰা কথাটোত নিৰ্মলে বৰ ভাল পোৱা নাছিল। সি পুনৰ অসীমক বিদ্যালয়লৈ ঘূৰাই অনাত অশেষ চেষ্টা কৰিছিল। এটা সময়ত অসীমে স্কুল এৰা কথাটো অনুভৱ মাষ্টৰেও গম পাইছিল। তেওঁ নিৰ্মলৰ সহযোগত অসীমক বিদ্যালয়লৈ ঘূৰাই আনিবলৈও চেষ্টা কৰিছিল। সেই চেষ্টাৰ ফলত অসীম পুনৰ স্কুললৈ ঘূৰি আহিছিল। অসীম পুনৰ স্কুললৈ ঘূৰি অহাৰ পাছত অনুভৱ মাষ্টৰে অসীমে অৰ্থনৈতিকভাৱে সকাহ পাওক বুলি এটা বাতৰি কাকতৰ এজেঞ্চি খুলি দিছিল। লগতে বাতৰি কাকতসমূহ বিলাবলৈ এখন চাইকেলো কিনি দিছিল। অৱশ্যে পাছত এজেঞ্চিৰ লাভৰ টকাৰে চাইকেলখনৰ মূল্যটো কিস্তি কৰি অসীমে অনুভৱ মাষ্টৰক ঘূৰাই দিছিল। কিতাপখনত আপোনালোকে অসীম নিৰ্মলহঁতৰ কথাৰ বাদেও বিভিন্ন ধৰণৰ চৰিত্ৰ সমাৱেশ ঘটা দেখিবলৈ পাব, যেনে অসীমৰ মদাহী দেউতাক, অসীমৰ মাক, ভনীয়েক আজলি, অনুভৱ মাষ্টৰ, স্কুলৰ শিক্ষয়িত্ৰী জিলমিল মাষ্টৰণী, অংক শিক্ষক মহেন্দ্ৰ মাষ্টৰকে আদি কৰি আন বহুতো চৰিত্ৰৰ কথা কিতাপখনত উল্লেখ আছে। ভিডিঅ'টোত অলপ আগতে উল্লেখ কৰা অসীমৰ মদাহী দেউতাকৰ ঘৰৰ মানুহৰ লগত সম্পৰ্কতকৈ তেওঁৰ মদৰ লগতেই সম্পৰ্ক বেছি আছিল। অসীমে স্কুল এৰি যেতিয়া মাকক ঘৰ চলোৱাত সহায় কৰিবৰ বাবে শিলৰ কুৱেৰীত কাম কৰি কিছু পইচা উপাৰ্জন কৰিছিল, বাপেকে তাৰ সেই উপাৰ্জনৰ পইচাকেইটাও মদ খাই উৰুৱাই দিছিল। বকুল ফুলৰ দৰে কিতাপখনত জিলমিল নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ কথা কোৱা হৈছে, যিগৰাকীয়ে প্ৰচলিত শিক্ষা আৰু সমাজ ব্যৱস্থাক লৈ হতাশ হৈ পৰিছিল। আৰু কিতাপখনত অসীমৰ বন্ধু নিৰ্মলৰ কথা উল্লেখ কৰা হৈছে। নিৰ্মল শাৰীৰিকভাৱে ইমান সুস্থ নাছিল। তাৰ হৃদযন্ত্ৰটো সৰুৰে পৰাই কিছু বিকাৰগ্ৰস্ত আছিল। অৱশ্যে তাৰ হৃদযন্ত্ৰৰ কেইবাটাও অপাৰেশ্যন হৈ গৈছিল। মই ভিডিঅ'টোৰ অলপ আগত উল্লেখ কৰিছিলোঁ যে নিৰ্মল ল'ৰাটো আন ল'ৰাৰ দৰে অহংকাৰী নহয়। সি সদায় অসীমৰ ভাল হোৱাটো বিচাৰে। অসীমে যেতিয়া স্কুল একেবাৰে এৰি দিছিল, অসীমৰ পঢ়াৰ ক্ষেত্ৰত বহুখিনি ক্ষতি হৈছিল। সেই ক্ষতি পূৰোৱাৰ ক্ষেত্ৰত বা স্কুলত অসীমৰ বাদ পৰি যোৱা বিষয়বোৰ অসীমক বুজাই দিয়াত যথেষ্ট চেষ্টা কৰিছিল। অৱশ্যে অসীমৰ পঢ়াৰ ক্ষতিখিনি পূৰোৱাত অনুভৱ মাষ্টৰেও যথেষ্ট সহায় কৰিছিল।
এফালে নিৰ্মলৰ শাৰীৰিক অসুস্থতা বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটাৰ লগতে অসীমৰ স্কুল এৰা তাৰ পাছত স্কুললৈ অসীম পুনৰ ঘূৰি অহা এনেধৰণৰ বহু খামখেয়ালি হোৱাৰ পিছত কোনেও নিৰ্মল আৰু অসীমৰ পৰা মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট আশা কৰা নাছিল। কিন্তু সকলোকে আচৰিত কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও নিৰ্মলে 3 নম্বৰ আৰু অসীমে 7 নম্বৰত ষ্টেণ্ড কৰিছিল। চমুকৈ বকুল ফুলৰ দৰে কিতাপখনৰ কাহিনীটো এইটোৱেই। ভিডিঅ'টোত কিতাপখনৰ কথাবোৰ কৈ যাওঁতে মোৰ দ্বাৰা কিবা ভুল হৈ যাব পাৰে, তাৰ বাবে মোক ক্ষমা কৰিব। কিতাপখন পঢ়ি থকাৰ সময়ত কিতাপখনৰ কাহিনীটোত মই এক প্ৰকাৰৰ কোনো ধৰণৰ ভেজাল নথকা এক বন্ধুত্ব ৰোমান পাইছিলোঁ। আপোনালোকে যদি কিতাপখন পঢ়িছে তেনেহ'লে গম পাবই, আৰু যদি কিতাপখন এতিয়ালৈকে পঢ়ি চোৱা নাই, পঢ়ি চাব বুলি মই আশা কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত এখন নতুন কিতাপৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।